খাৰত দালি বনাবৰ কাৰণে আজি চব্জিখিনি মই কাটি ধুই ল'লোঁ। দালিখিনিও মই ধুই লৈছোঁ। পানী অলপমান প্ৰেছাৰ কুকাৰত দি ল'লোঁ। আটাইখিনি চব্জি মই দি দিলোঁ। চব্জিখিনিৰ লগত মই কোমোৰা দিলোঁ। তাৰপিছত মই আলু কেইডোখৰো দি দিলোঁ। ভাতকেৰেলাখিনিও দি দিলোঁ। দালিখিনিও মই দি দিলোঁ। আটাইখিনি দালি মই দি দিলোঁ। যিহেতু সিজোঁতে টাইম লাগে সেইটো কাৰণে মই প্ৰেছাৰ কুকাৰত দি দিছোঁ। খাৰ অলপমানো দি ল'লোঁ। প্ৰেছাৰ কুকাৰৰ ঢাকনিখন লগাই কিনে গেছত তুলি দিলোঁ। দালিখন সিজে মানে আহক চাটনিখন বনাই লওঁ। চাটনিখিনিৰ কাৰণে মই দালিখিনি তিয়াই থৈছিলোঁ। এই কেঁচা জলকীয়া, মান ধনিয়া, আদা, নেহেৰু আৰু নৰসিংহ পাত মই ৰেডি কৰি লৈছোঁ। যিহেতু আমি আজি পটাতেই পিচিম। যিহেতু আমাৰ পটাত পিছা চাটনি খাই খুবেই ভাল লাগে, নহয় জানোতে? আগতে আছিলে, আজিকালি নোখোৱাই হ'ল মানুহ। মই কিন্তু খাই বহুত ভাল পাওঁ আৰু এতিয়াও মই পিছোঁ। এই চাটনি মোৰ ৰেডি হৈ পৰিলে। চাটনিখিনি মই এটা বাটিত উঠাই ল'লোঁ। চাওক মই কি ধুনীয়াকৈ উঠাই ল'লোঁ। মোৰ চাটনিখিনি ৰেডি পূৰা। কি ধুনীয়া হৈছে নহয় জানোতে। দালিখিনি তেল মাৰিবলৈ মই তেলখিনি গৰম কৰি ল'লোঁ। শুকান জলকীয়া নেহেৰু মই দি দিলোঁ। তাৰপিছত হালধি দি কিনে মই বইল দালি আৰু চব্জিখিনি কেৰাহীত দি দিলোঁ। দি মই ভালকৈ লৰাই দিছোঁ যাতে হালধি কালাৰটো আহে। মই ধুনীয়াকৈ লৰাই দিছোঁ। এয়া লৰাই দিছোঁ। তাৰপাছত মই ইয়াতে অলপমান পানী ঢালি দিম। যিহেতু পানী ঢালি দিয়াৰ পিছত মই অলপ নিমখ দি দিলোঁ সোৱাদ অনুযায়ী। তাৰপিছত মই ঢাকনখন লগাই কিনে গেছটো অলপ কম পৰিমাণে দি দিম। আহকচোন সিজিছেনে এবাৰ চাওঁ। দালি মোৰ আধা ৰেডি হৈছে যেনেই লাগিছে। দালিখন মই লৰাই চালোঁ যে মোৰ দালি ৰেডিয়ে হৈছিল। দালিখন অলপ সিজোঁতে এইটো কাৰণে টাইম লাগিলে যে মই আধা সিজাকৈ দিছিলোঁ, তেল মাৰিছিলোঁ। যিহেতু আধা সিজাকৈ তেল মৰাৰ পিছত মই যেতিয়া সিজাম ভালকৈ বা জাল আনাম তেতিয়া ধুনীয়াকৈ সিজি যাব। দালিখিনি অলপ বাকী আছে, ঢাকন লগাই দিলোঁ। দালি মোৰ ৰেডি। কেঁচা জলকীয়াখিনি দিওঁতে মই ভিডিঅ' এইটোৰ কাৰণে কৰা নাছিলোঁ যে কেঁচা জলকীয়াখিনি দিওঁতে মই ভিডিঅ' কৰিব নালাগে বুলি ভাবিলোঁ। দালি মোৰ ৰেডি হৈ পৰিছে। এয়া ধুনীয়াকৈ দালি ৰেডি হৈ গৈছে। মই দালিখন একবাৰ ভালকৈ লৰাই দিছোঁ আৰু মই এডোখৰ চব্জি মই চাই ল'লোঁ কাৰণ সিজিছে নে নাই। এয়া মোৰ চব্জি সিজি গৈছে। মোৰ দালি ৰেডি। যিহেতু মোৰ দালি ৰেডি হৈ গ'ল, গেছটো মই লাহেকৈ অফ কৰি দিলোঁ আৰু ঢাকনখন মই লগাই দিলোঁ। মোৰ দালি ৰেডি। এয়া মোৰ দালি। আজি দিনৰ আহাৰ হিচাপত আমাৰ ভাত, দালি পিছা আৰু এখন চালাড বনাইছিলোঁ। চালাডখন মই পিঁয়াজ, কেঁচা জলকীয়া, তিয়ঁহ আৰু বিলাহী দি বনাইছিলোঁ। আজি মোৰ দিনৰ ৰেচিপিখন খাই বহুত সোৱাদ লাগিল।